আজি মই খুব ছুটিকে দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সৰু ল'ৰা ছোৱালীখিনি যেতিয়া আমি প্ৰথম শিকাবলৈ আৰম্ভ কৰোঁ, তেওঁলোকক শিকোৱা ধৰণটো আৰু ডাঙৰ ষ্টুডেণ্টক 9, 10 বা 11, 12 কলেজৰ ষ্টুডেণ্টক শিকোৱাৰ ধৰণটো বহুত বেলেগ হয়। সৰু ল'ৰা ছোৱালীখিনিক বহুত মৰম সহকাৰে শিকাব লগা হয়। তেওঁলোকে বহুতখিনি ক'ব গ'লে দুষ্টামি কৰে, যাক কোৱা হয়, আৰু সৰু সুৰা দুষ্টামি কিছুমান কৰি থাকে, সেইখিনি সহ্য কৰি পেলাই তেওঁলোকক শিকাবলগীয়া হয়। সৰু ল'ৰা ছোৱালীখিনিৰ অলপ আগত মই কোৱাৰ নিচিনাকৈ খালি পঢ়াটো ভাল হ'লে নহয়, পঢ়াৰ লগত তেওঁলোকৰ শাৰীৰিক বিকাশটোও দৰকাৰী, তেওঁলোকৰ ফিজিকেল ডেভেলপমেণ্টটোও বহুত দৰকাৰ। ফিজিকেল ডেভেলপমেণ্টৰ মানে খালি জোৰটো নহয়, তেওঁলোকৰ বহুত জুৰি হৈ গ'ল, বহুত ষ্ট্ৰেংথ আছে, সেইটো নহয়। সৰু সৰু এই বস্তুখিনি কণ্ট্ৰলিংটো, যেনেকৈ ধৰক কি হয়, কেৰম খেল যিটো, কেৰম খেলত এটা গুটি আছে ইয়াত, এইটো আমি ষ্ট্ৰাইকাৰটো মাৰি পেলাই পকেটত ভৰাব লাগে। তো চাব গ'লে এনেকৈ মাৰি দিলেই গৈ পকেটত ভৰাব লাগে, ইমান চিম্পল কাম, কিন্তু আচলতে সিমান চিম্পল নহয় বস্তুটো। আপোনাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপোনালোকে কেৰম খেলিবলৈ দিব, কেৰম বৰ্ড এখন কিনি দিব, সৰুখন খেলিবলৈ দিব, শিকাই দিব কেনেকৈ খেলিব লাগে। কি হয়, গুটিটো ইয়াত আছে, সেইটো পকেটত ভৰাব লাগে, ষ্ট্ৰাইকাৰটো ইয়াত লৈ যেতিয়া মাৰিব লাগিব, তেওঁ ভাবিব লাগিব যে এই গুটিটো এফালে যাব লাগে, সেইটো পকেটলৈ, তাৰমানে গুটিটোৰ ক'ত মাৰিব লাগিব। তো ব্ৰেইনটোৱে ভাবিলে অলপ ক'ত মাৰিব লাগিব, সেইটো বস্তু ডিচাইড কৰিলে ব্ৰেইনটোৱে। তাৰপাছত ভাবিব ষ্ট্ৰাইকাৰটো যদি সেইখিনিত মাৰিব লাগে, মই ষ্ট্ৰাইকাৰটো ক'ত ল'ব লাগিব, ইয়াত 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 ক'ত ল'লে মোৰ সুবিধা হ'ব। আকৌ ব্ৰেইনটো কামত লাগিলে। তাৰপাছত তেওঁ ষ্ট্ৰাইকাৰটো থৈ পেলাই এতিয়া তেওঁ আকৌ ভাবিব লাগিব যে মই কিমান জোৰত মাৰিম, কিমান দূৰত আছে, আকৌ ব্ৰেইনটোৱে ভাবিলে। তাৰপিছত তেওঁ ঠিক কৰিব, সিমান জোৰত যদি মাৰিব লাগে, মই আঙুলিটো কিমান জোৰত মাৰিব লাগিব, আঙুলিটো মই কেনেকৈ ল'ব লাগিব, গোটেইখিনি ভাবি লৈ তেওঁ যেতিয়া মাৰিব, ঠিক যদি ডাইৰেকশ্যনত মাৰে, ঠিক যদি জোৰত মাৰে, গুটিৰ গৈ পকেটত সোমাব, নহ'লে নাপাবগৈ, নহ'লে উফৰি আহিব, চিধা হ'লেও নহ'লে বেকা হ'ব। চ' জাষ্ট কেৰমৰ গুটি এটা পকেটত ভৰাওঁতেও এই ব্ৰেইনটো আৰু ফিজিকেল যিটো আমাৰ শাৰীৰিক যিটো সমন্বয়, তাৰ এটা বহুত কোঅৰ্ডিনেশ্যন আছে, ব্ৰেইন আৰু ফিজিকেল এটা কোঅৰ্ডিনেশ্যন আছে। এই কোঅৰ্ডিনেশ্যনটো যেতিয়া ঠিক হয়, তেতিয়াহে সেইটো ভালকৈ মাৰিব পাৰে, ঠিককৈ খেলিব পাৰে। তো এই সৰু সৰু বস্তুবিলাক খুব ইম্পৰ্টেণ্ট, এনে কি কৰে, তাহাঁতৰ ডেভেলপমেণ্ট কৰায়। ঠিক তেনেকৈ ধৰক ৰাইমছত যদি একশ্যন দি শিকাইছে, তেতিয়াহ'লে সেই একশ্যনকেইটা যাতে ঠিককৈ কৰে, সেই বস্তুটো চাব। যদি কৈছে হাতখন এনেকৈ মেলিব লাগে, ধৰক এনেকৈ মেলিব বুলি কৈছে, আঙুলিকেইটা এনেকৈ ৰাখি তুমি ইয়াত থাকিব, তাৰপিছত এনেকৈ মেলিবা, চাব যাতে হাতখন এনেকৈ পূৰাকৈ মেলে নে নিমেলে, আঙুলিকেইটা এনেকুৱা কৰিছেনে নাই। খুব চিম্পল কথা। বহুতে ভাবিব, দেখিব কোনোবাই এনেকৈ কৰি থৈ দিছে, তাৰমানে ইমানখিনি হয় মেল খোৱা নাই, মানে মেল খুৱাব পাৰে, সি মেল খুৱাবলৈ যত্ন কৰা নাই বা চিন্তা কৰা নাই, এইটো মানে গুৰুত্ব দিয়া নাই যে এইখিনিলৈকে মই কিয় কৰোঁ, মইতো কৰিব পাৰোঁৱেই, মই এইখিনিলৈকে কৰি থৈ দিছোঁ। সেইটোৱেই, সেই মনোভাৱটোৱে অপকাৰ কৰিবগৈ পিছত। মই কৰিব পাৰোঁ, কিন্তু মই নকৰোঁ, মই এইখিনিলৈকে কৰি থৈ দিছোঁ, দৰকাৰ নাই মোক। সেইটো নহয়, কৰিব যদি লাগে কৰিব পাৰিব লাগে। আঙুলিকেইটা এনেকৈ মেল খাইছেনে, এনেকৈ আছে, সেইটোও চাব। যদি এনেকৈ মেল খাব লাগে, চ' কেইবাবাৰো এনেকৈ কৰি থাকিলে এক্সাৰচাইজৰ নিচিনা এটা হয়, ব্ৰেইনটোৱে কণ্ট্ৰল হয়, এইটো আঙুলি এফালে যাব, এইটো এফালে যাব, সেই কোঅৰ্ডিনেশ্যনটো ইম্প্ৰুভ হয়। তো এই কোঅৰ্ডিনেশ্যনটো ইম্প্ৰুভ হ'লে কি হয়, সৰুতে যেনেকৈ এনেকৈ কোঅৰ্ডিনেশ্যনবোৰ ইম্প্ৰুভ হয়, তেতিয়া ভৱিষ্যতৰ কাৰণে বহুত সুবিধা হয়, অভাৰঅল কোঅৰ্ডিনেশ্যনটোৰ কথা। চ' এই সৰু সৰু বস্তুবিলাক আমি গুৰুত্ব দিব লাগে। তো যেতিয়া ৰাইমছটো গাওঁতে খালি মুখস্থই গাই দিলে, কোনো একশ্যন নাই, সেইটো অলপ ভাল। তাৰ লগত যদি অলপ একশ্যন দি পেলাই গালে, সেইটো আৰু অলপ ভাল। একশ্যনটো পূৰা যদি শুদ্ধ নাই হোৱা, তথাপিও আৰু অলপ ভাল। আৰু যদি পূৰা কমপ্লিটলি কাৰেক্ট একশ্যনত পূৰা ৰেঞ্জটো শুদ্ধকৈ গাইছে, সেইটো আটাইতকৈ ভাল। চ' এনেকুৱা ধৰণৰ বস্তুবিলাকৰ ওপৰত গুৰুত্ব দিব। এতিয়া আৰু এটা সৰু বস্তু কওঁ, এইটো বহুত বছৰৰ পৰা হৈ আহিছে স্কুলবিলাকত। যেতিয়া টেবুলছবিলাক শিকোৱা যায়, 1ৰ টেবুল বা 2ৰ টেবুল, মই সেইদিনাও আমাৰ পেৰেণ্টছ মিটিঙত কৈছিলোঁ, কেজিৰ পেৰেণ্টছ মিটিং যিখন হৈছিলে, আমি পাতিছিলোঁ। ধৰক কেজিত বা নাৰ্চাৰীত 1ৰ 2ৰ টেবুলখন লিখিব লাগে,
টুৰ টেবুলখন যদি শুদ্ধ হয়, টুৰ প্লাছ টেবুলখনে 2 + 1 3, 2 + 2 4 লিখিব লাগে। শুদ্ধ হ'লে 5 মাৰ্কছৰ ভিতৰত 5 মাৰ্কছ। তে বহুতে দেখে যে নিজৰ ষ্টুডেণ্টজনে পাৰা নাই, মানে নিজৰ ল'ৰা ছোৱালীয়ে পাৰা নাই, মাজে মাজে এটা দুটা ভুল কৰি দিছে লিখোঁতে। গতিকে কোনোবাই শিকাই দিয়ে যে এটা বুদ্ধি শিকাই দিছোঁ, তোমাৰ কেতিয়াও ভুল নহ'ব, তুমি এনেকৈ লিখিবা 2 2 2 2, তাৰপিছত প্লাছ 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 প্লাছ, তাৰপিছত 1 2 3 4, তাৰপিছত ইকুৱেল 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 ইকুৱেল, তাৰপাছত তোমাৰ টুৰ টেবুল লিখিছে নহয়, গতিকে ইয়াৰ পৰা 3 4 5 6 7 8 লিখি যাবা, তোমাৰ টেবুলখন শুদ্ধ হ'ব। হয়, টেবুলখন শুদ্ধ হ'ব, ফুল মাৰ্কছ পাব ষ্টুডেণ্টজনে 5ৰ ভিতৰত 5, কিন্তু এইটো কেতিয়াও নকৰিব, এইটো কেতিয়াও নকৰিব, এইটো খুব ভুল টেকনিক। কিয় চাওক, কথাটো হৈছে কি, টেবুলখন কিয় শিকোৱা হৈছে? ভৱিষ্যতে তেওঁক কেতিয়াবা কোনোবাই ক'ব নেকি টেবুলখন লিখি দিয়া বুলি? বা হায়াৰ ক্লাছত ক্লাছ 2 3ত ক'ব নেকি টেবুলখন লিখি দিয়া, তুমি 5ৰ ভিতৰত 5 পাবা? নহয়। কিয় শিকোৱা হৈছে? যাতে পিছত যেতিয়া যোগ অংক কৰিব, এডিশ্যনৰ অংক কৰিব, 2 + 5 মনত আহিব লাগিব 7, তেতিয়াহে তেওঁ অংকটো কৰিব পাৰিব। গতিকে যদি পিছত অংকটো কৰিব সময়ত যেতিয়া আহিলে ধৰক 52 + 27, 2 + 7 প্ৰথমতে আছে, সেইটো কৰিবৰ কাৰণে যদি 2 + 7 9 যদি তেওঁৰ মনত নাহে, তেওঁ যদি গোটেইখন এফালৰ পৰা লিখি ল'ব লগা হয়, তেতিয়াহ'লে তেওঁ অংক কৰিবগৈ নোৱাৰিব আৰু সেইটো অংক পিছৰ ক্লাছত। গতিকে এই টেকনিকটো অতি ভুল টেকনিক। মই সেইদিনাও কৈছিলোঁ, মই আগতেও এবাৰ কৈছোঁ, ইনফেক্ট মোৰ ল'ৰা ছোৱালী যেতিয়া ক্লাছ 1 2 আছিলে, সেইখন স্কুলৰ পেৰেণ্টছ মিটিঙতো মই কৈছিলোঁ, কিন্তু তথাপিও এইটো বস্তু চলি আছে। আৰু সেইদিনা মই ইউটিউবত দেখিছোঁ, ইউটিউবতো সেইটো বস্তু কোনোবাই দেখুৱাইছে, টেকনিকটো এনেকৈ লিখক, আৰু মানে লাখত ভিউ আছে, তাৰ লাইক থাউজেণ্ডছত আছে। কিয়? তেওঁলোকে দেখিছে নিজৰ ল'ৰা ছোৱালী যদি নাৰ্চাৰীত পঢ়ি আছে বা কেজিত পঢ়ি আছে, শুদ্ধকৈ লিখিব পৰা হৈ গৈছে গোটেইখন। কিন্তু এইটো টেকনিক সম্পূৰ্ণ ভুল। আচল আমি শিকাব বিচাৰিছোঁ কি, এডিশ্যনটো তেওঁলোকে যাতে 2 + 3 ক'লে লগে লগে 5 আহে, 4 + 5 ক'লে লগে লগে 9 আহে, তেতিয়াহে হায়াৰ ক্লাছত তেনেকৈ কৰিব পাৰিব। তাকে নকৰি যদি এনেকৈ শিকোৱা হয় টেবুলখন, তেতিয়াহ'লে এইটো তেওঁলোকৰ ভৱিষ্যতটো আমি নষ্ট কৰি দিওঁ একচুৱেলি। অংকলৈ লাহে লাহে তেওঁলোকে দেখিব, সৰুতে তেওঁলোকে অংক পাৰিছে, মেথছ পাৰিছে, ওপৰলৈ ক্লাছত গৈ থাকিব, দেখিব মেথছত বেয়া হৈ গৈ আছে, মেথছ কৰিব নোৱাৰা হৈ যাব, কাৰণ টেকনিকটো ভুল হ'ল। চ' এনেকুৱা ধৰণৰ কিছুমান বস্তু আছে। আজিকালি দেখিছোঁ, যেনেকৈ মই অলপ আগত ক'লোঁ 52 + 27 যেনেকৈ কৰিব লাগে সেইটো প্ৰচেছ নহয়, বেলেগ এটা প্ৰচেছত কৰা শিকায়। 2 ডিজিট থাকিলে এটা প্ৰচেছ, 3 ডিজিট থাকিলে বেলেগ এটা প্ৰচেছ, মাল্টিপ্লিকেশ্যন যদি থাকে আকৌ বেলেগ এটা প্ৰচেছ, শ্বৰ্টকাট প্ৰচেছ বুলি শিকায়। আচলতে এইবোৰ একো শ্বৰ্টকাট নহয়, এইবোৰ বহুত লং কাট। অভাৰঅল চাবলৈ গ'লে সেই পাৰ্টিকুলাৰ কামটোৰ কাৰণে শ্বৰ্টকাট, কিন্তু বেলেগ এটা কৰিব হ'লে একো কৰিব নোৱাৰিব, আকৌ বেলেগ এটা টেকনিক শিকিব লাগিব। এইবিলাক আচলতে চব ভুল। তো এই বস্তুখিনি কেতিয়াও ফ'ল' নকৰাব। আপোনালোকে যদি দেখিছে আপোনাৰ ল'ৰা ছোৱালীক কোনোবাই তেনেকৈ শিকাইছে, তাহাঁতৰ লগৰ কাৰোবাৰ পৰা শিকোৱাৰ পৰা দেখা পাইছে, এইখিনি চব এইটো কৰিবলৈ নিদিব। মই সেইদিনাও কোৱাৰ নিচিনাকৈ, মই আগতেও কোৱাৰ নিচিনাকৈ, যদি টুৰ টেবুলখন লিখোঁতে তেওঁলোকে পূৰা যদি কাৰেক্ট লিখিব পাৰিছে তো ঠিকেই আছে, কাৰেক্ট প্ৰচেছত পূৰা কাৰেক্ট লিখিছে ভালেই আছে। এটা দুটা যদি ভুল কৰিছে তেতিয়াও ঠিক আছে, সেইটো মনত ৰাখিব। যদি দেখে যে 2 + 5 7 নিলিখি 6 লিখিছে বা 8 লিখিছে, ঠিক আছে, তেতিয়া আপুনি জানিব এই এটা 2 + 5টোত তাৰ গণ্ডগোল আছে, বাকীখিনি শুদ্ধ। তাক কেইদিনমান যেতিয়া সুধি থাকিব না 2 + 5 কিমান, খোৱাৰ সময়ত সুধিব 2 + 5 কিমান, সি যদি কৰা নাই আপুনি কৈ দিয়ক 7, পিছদিনা আকৌ বেলেগ এটা সময়ত সোধক, খেলি থাকোঁতে 2 + 5 কিমান, কৰোঁতে তাৰ সেইটোও মনত ৰৈ যাব, গোটেই টেবুলখন তাৰ শুদ্ধ হৈ যাব। তেতিয়াহে তাৰ পিছলৈ মেথছখিনি ভাল হ'ব। এই সৰু ল'ৰা ছোৱালীখিনিৰ উন্নতিৰ কাৰণে স্কুলখনৰ যেনেকৈ এটা দায়িত্ব আছে, স্কুলখনে এটা ভাল পৰিৱেশ কৰি ৰাখিব লাগে, ঠিক তেনেকৈ ঘৰখনতো এটা পৰিৱেশ থাকিব লাগে। ঘৰখনতো তেওঁলোকক উদগনি দিব লাগে যে তোমালোকে এনেকৈ পঢ়া, এনেকৈ পঢ়িলেহে তোমালোকৰ ভৱিষ্যতটো উন্নতি হ'ব, তোমালোকৰ ভৱিষ্যত এনেকুৱা হ'ব। যদি তোমালোকে পঢ়াত জোৰ নিদিয়া, ভালকৈ নপঢ়া, তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ অৱস্থা হ'ব। গতিকে বেয়া দিশ কেইটামান তেওঁলোকক দেখুৱাব লাগে, নপঢ়িলে কি হ'ব সেই বস্তুটো তেওঁলোকে ৰিয়েলাইজ কৰিব লাগে।
তো তেওঁলোকে নিজৰ পৰা যেতিয়া ৰিয়েলাইজ কৰিব যে পঢ়িলে মই এনেকুৱাত হ'ম আৰু নপঢ়িলে মই এনেকুৱা হ'ম, তেওঁলোকৰ নিজৰ মনৰ পৰা বস্তু আহিব যে মই পঢ়িব লাগিব। যদিও তেওঁলোকে ভাবিব মই পঢ়িবলৈ ভাল নাপাওঁ, তথাপি মই পঢ়িব লাগিব, নহ'লে মই তেনেকুৱাহে হ'ম, মই এনেকুৱা হ'বগৈ নোৱাৰিম। সকলোৰে সৰুৰ পৰাই এটা মনত থাকে যে মই এনেকুৱা ধৰণৰ জীৱন এটা হ'লে মোৰ ভাল হ'ব। টিভিটো দেখে, আজিকালি ৰাস্তাই ঘাটে দেখে যে এনেকুৱা ধৰণৰ মোক এটা পিছত এনেকুৱা হ'ব পাৰিলে মোৰ ভাল লাগিব। তো সেই বস্তু যদি তেওঁলোকক নিজৰ ফালৰ পৰা ৰিয়েলাইজ কৰিবলৈ পৰা যায়, তেতিয়াহ'লে তেওঁলোকক পঢ়াৰ প্ৰতি আগ্ৰহটো জন্মাবৰ কাৰণে বেছি অসুবিধা নহয়। তো সেইটো কৰিবৰ কাৰণে আপোনালোকে ধৰক কেতিয়াবা দেখুৱাব লগা হ'ব পাৰে, চোৱা কোনোবা এইজন মানুহ এনেকৈ আছে, দেখিছা পঢ়া শুনা নকৰিলে চাগে সেইকাৰণে এনেকৈ আছে, তুমি জানো এনেকৈ থাকিব বিচাৰিছা ডাঙৰ? নহয়, তেতিয়াহ'লে তুমি পঢ়া শুনা কৰা, তেতিয়াহে তোমাৰ এনেকুৱা এটা হ'ব, এনেকুৱা কৰিব পাৰিবা। চ' এই বস্তুটো খুব ইম্পৰ্টেণ্ট। চ' খালি ধৰক স্কুলখনৰ ওপৰত বা কলেজ এখনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই যদি আপুনি ল'ৰা ছোৱালী এৰি দিয়ে আৰু নিজে ঘৰত তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহটো নজন্মায় বা এটা পৰিৱেশ সৃষ্টি কৰি নিদিয়ে পঢ়াৰ, তেতিয়াহ'লে ল'ৰা ছোৱালীখিনিয়ে ভালকৈ পঢ়াত মনোযোগ দিব নোৱাৰে। তেওঁলোকৰ আগ্ৰহটো যিমান হ'ব লাগিছিল সিমান নহয়, কম হৈ থাকে। তো সেইটো এটা কথা আপোনালোকে সদায় মন কৰিব। আৰু কিছুমান বস্তু ধৰক মানুহৰ জীৱনত ছাকচেছ হ'বৰ কাৰণে মানুহ সদায় ডিচিপ্লিন হ'ব লাগে। ডিচিপ্লিন হোৱাটো মানুহৰ কাৰণে খুব ইম্পৰ্টেণ্ট কথা হয়। সেই ডিচিপ্লিন মানে কি? ধৰক সময়ত কামটো কৰা, য'ত হুলস্থুল কৰিব নালাগে তাত হুলস্থুল নকৰা, য'ত মনোযোগ দিব লাগে তাত মনোযোগ দিয়া, য'ত কিবা যদি খেলিব লাগে দেহৰ উন্নতিৰ কাৰণে খেলা ধূলা কামখিনি কৰা। এই প্ৰতিটো বস্তুৱে, গানৰ প্ৰতি গান গ'লে গান যদি শিকিছে ছিৰিয়াছলি গান শিকা, নাচ যদি শিকিছে ছিৰিয়াছলি নাচ শিকা, যদি ভালকৈ নাচিব মন গৈছে। তো এনেকুৱা সৰু সৰু প্ৰতিটো বস্তুৱে একচুৱেলি গোটেইখিনি মিলি পেলাই যিটো আমি নৰ্মেলি কওঁ ডিচিপ্লিন। ডিচিপ্লিন মানে খালি এইটো নহয় যে স্কুললৈ আহিলে সদায় ড্ৰেছ মানে ইউনিফৰ্মটো পূৰা পৰিষ্কাৰ হ'ব লাগিব, ইস্ত্ৰি হ'ব লাগিব, টাইডাল থাকিলে টাই মাৰিব লাগিব, জোতা পলিচ কৰি থাকিব লাগিব, এইখিনি কৰি আহিছে মানে তাৰ ডিচিপ্লিন ভাল। সেইটো নহয় একচুৱেলি ডিচিপ্লিন। ডিচিপ্লিনত বহুতখিনি বস্তু সোমাই থাকে। আৰু এই ডিচিপ্লিনটো এনেকুৱা হয়, এই বস্তুটো ডেভেলপ কৰিব লাগে। সৰুৰ পৰা যেতিয়া এজনে ডেভেলপ কৰি আহিব, তেওঁৰ সেইটো অভ্যাসেই হৈ যাব। আৰু সেই অভ্যাসটো অভ্যাস কেতিয়া হয়, মানুহ এটা অভ্যাসটো কেনেকৈ গঢ় হয়? সৰুৰ পৰা যিটো কাম কৰি আহে সেইটোৱেই তেওঁলোকৰ অভ্যাসত পৰিণত হয়। একদম সহজ কথা। অভ্যাসটো মই আজিৰ পৰা এইটো কৰিম বুলি মই অভ্যাস কৰিব নোৱাৰোঁ। মানে আজিৰ পৰা মই এইটো কৰিম আৰু এইটো মোৰ অভ্যাস হৈ গ'ল, সেইটো অভ্যাস নহয়। অভ্যাসটো কি? যিটো সদায় অট'মেটিকেলি হৈ থাকে সেইটো অভ্যাস। আৰু সেইটো হ'বৰ কাৰণে সৰুৰ পৰা ল'ৰা ছোৱালীখিনিক তেনেকৈ ক'ব লাগে, এনেকৈ কৰিবা, এইটো হ'লে ভাল, এইটো বেয়া, এইটো কৰিবা। সেই তেনেকৈ কৰোঁতে সেই বস্তুটো তেওঁলোকৰ অভ্যাস হৈ যায়। তো সেইটোহে হৈছে অভ্যাস। সেইটো বস্তু সৰুৰ পৰা ডেভেলপ কৰিলে সুন্দৰকৈ সকলোৰে ক্ষেত্ৰত হৈ যায়। চ' এইটো বস্তুৰ প্ৰতি আপোনালোকে এটা গুৰুত্ব দিব। তেতিয়া নহ'লে আজিকালি কি হৈছে, আজিকালি তেখেতে কোৱাৰ নিচিনাকৈ আজিকালি সমাজখনত বহুত ডিষ্ট্ৰেকশ্যনছ আছে। সকলোৰে জীৱনত বহুত ডিষ্ট্ৰেকশ্যন আছে। মোবাইল আছে, টিভি আছে, কেবল আছে, ইখন খেল আছে, সিখন খেল আছে। ক্ৰিকেটকে যদি ভাল পায়, গোটেই আজিকালি 12 মাহ ক্ৰিকেট চলিয়ে থাকে। এসময়ত খালি 4 মাহ ক্ৰিকেট হৈছিল উইণ্টাৰত। আজিকালি য'তে ত'তে ক্ৰিকেট হয়, লাইভ টেলিকাষ্ট হয়। ক্ৰিকেট ভাল পোৱা কিছুমান মানুহে দেখোঁ গোটেই বছৰটো ক্ৰিকেটেই চাই থাকে। গতিকে তেনেকৈ ধৰণৰ বহুত ডিষ্ট্ৰেকশ্যন আছে। এই ডিষ্ট্ৰেকশ্যনখিনি থাকোঁতেও তাৰ পৰা লৈ পেলাই নিজৰ কামৰ কাৰণে সময় উলিয়াই পেলাই কামখিনি কৰিব লাগিব। সেইটো ডিচিপ্লিনৰ ভিতৰতেই পৰে। যে মোৰ ইমান কাম আছে, ইমানখিনি মোৰ কাম কৰিবলগীয়া আছে, তাৰ কাৰণে মোক ইমান ঘণ্টা লাগিব, মই ইমানখিনি পঢ়িব আছে, মোৰ কাম আছে ইমানখিনি, কিন্তু ইমানবোৰ ডিষ্ট্ৰেকশ্যনছ আছে, তথাপিও সেইখিনিৰ পৰা আঁতৰি আহি পেলাই ইমানখিনি সময় আমি কামত বা পঢ়াত লগাব লাগিব। সেইটো ডিচিপ্লিনৰ ভিতৰতে পৰে। কৰিব পৰা গৈছেনে, কৰিব পৰা নগৈছে। তো আমি যে এতিয়া ক্লাছ 1, 2 এইবিলাক খুলিবলৈ আৰম্ভ কৰিছোঁ, তো আমি ভাবিছোঁ এই বস্তুখিনি আমি পেৰেণ্টছৰ লগত মাজে মাজে পেৰেণ্টছ মিটিং কৰি কৈ যাম যে এইটো বস্তু এনেকৈ শিকাব লাগে, এনেকৈ নিশিকাব, এইটোৰ বেয়া এফেক্ট আছে। আপোনালোকে নিজৰ বিচাৰ বুদ্ধিৰেও সেইটো বিবেচনা কৰিব,
কোনটো ভাল কোনটো বেয়া তো এনেকুৱা সৰু সৰু যিবোৰ কথা আছে এই কথাবোৰ আচলতে বহুত ইম্পৰ্টেণ্ট হয় এই সৰু ল'ৰা ছোৱালীবিলাকৰ ব্যক্তিত্বটো বিকাশ কৰাৰ ক্ষেত্ৰত অল এৰাউণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড এই গোটেইখিনি বহুত দৰকাৰ হয় আমাৰ সৰু ল'ৰা ছোৱালীখিনিৰ উন্নতিৰ কাৰণে আমি সকলোৱে পেৰেণ্টছে হওক স্কুলৰ অভিভাৱকে হওক এইখন স্কুলে হওক বা আপোনাৰ ল'ৰা ছোৱালীৰ পিছত বেলেগ স্কুলত যেতিয়া পঢ়িব সেইখন স্কুলৰে হওক আৰু সমাজৰ বেলেগ যিখিনি সচেষ্ট ব্যক্তি সকলোৱে যদি একেলগ হৈ পেলাই চেষ্টা কৰে তেতিয়াহে সৰু ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতটো উজ্জ্বল হ'ব তেওঁলোকে ভাল ভাল নাগৰিক হ'ব তেতিয়াহে আচলতে আমাৰ শিক্ষা যিটো আমি কওঁ শিক্ষাটো সফল হ'ব চ' মই আৰু দীঘলীয়া নকৰোঁ অলপ দীঘল হ'লেই গতিকে ইয়াকে কৈ মই সামৰণি মাৰিছোঁ নমস্কাৰ